হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোলৈ নমস্কাৰ জনাইছোঁ। আৰু আজি আমি ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কলৈ অলপ ফুৰিবলৈ ওলাই আহিছিলোঁ। এয়া চাওক, চাইনবৰ্ডখন দেখিছে নহয়, ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক লিখা আছে। আৰু ইয়াতে আমি অকণমান ইফালে সিফালে ফুৰিলোঁ। খুব ধুনীয়া সুন্দৰ পৰিৱেশ, ঠাণ্ডা পৰিৱেশ। এতিয়া মানুহৰ ভিৰ ভাৰ নাই। ডিচেম্বৰ জানুৱাৰী মাহমানত মানুহ বহুত ভিৰ হয়, ইয়ালৈ পিকনিক খাবলৈ আহে। ইয়াত চাওক, ওচৰতে বাগানখনো আছে, খুব ধুনীয়া সুন্দৰ পৰিৱেশ, সেউজীয়া পৰিৱেশ। ইয়াতে আমি অলপ সময় থাকিলোঁ, থাকি খুব ভাল লাগিলে। এয়া চাওকচোন, ইমান ধুনীয়া। আৰু ইয়াতে এই বিলখনতে বিভিন্ন দেশৰ পৰা পৰিভ্ৰমী চৰাইবিলাক আহি পেলাই ইয়াত চৰাইহি মাছ খাবলৈ আহে। আৰু খুব ধুনীয়া ধুনীয়া চৰাইবিলাক আহি পৰেহি। এয়া মোৰ ভতিজাজনীৰ লগত আহিছিলোঁ আমি। এয়া চাওক, বিলখন দেখুৱাইছোঁ, মাগুৰী বিল হয় এখন। এই বিলখনতে চব চৰাইবিলাক আহে, ধুনীয়া ধুনীয়া চৰাইবিলাক।